Hey guys, স্বাগতম টু দি ব্লগছ। মই আহিলোঁ এই আমাৰ মামাহঁতৰ এখন বিয়াত, কাৰণ আমাৰ ইয়াতে ৰাতিপুৱাই আহিছে আৰু মোৰ যিহেতু অসুখ হৈছে আৰু মোৰ যিটো পাৰ্চনেল কাম কৰোঁ সেই কামৰ পৰা আহোঁতে দেৰি হৈ গ'ল আৰু আহিলোঁ বাইকখন লৈ। বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰাই, চামতাৰ আগত বুলি কয়, অলপ গ'লে সৰ্থেবাৰীৰ ৰাস্তা, এইটো সৰ্থেবাৰীৰ ৰাস্তা। তো বলকচোন চাওঁ। এইটো তাৰমানে চামতা মানে নলবাৰী যাব পাৰি, নলবাৰীটো সৰ্থেবাৰীৰ ৰাস্তা, এইটো ভিনা ৰাস্তা। তো ৰাস্তা একদম নখৰ পিঠি হেন ৰাস্তা, এইখনে বিয়া। নানো নানো আমি ভিতৰত যাওঁ। এইটো গাড়ী আহি আছে নহয়, এই গাড়ী আহি আছে, জলা ভিতৰত যাওঁ। গাড়ী আহিছে, ৰিক্সাৰে ইমান ডাঙৰ ডাঙৰ গাড়ী আহে। ঠিক আছে। আমাৰ এইকেইটা ইয়াতে বহি আছে। দেৰি হ'ল, কাম আছে নে? কাম কৰি ভাল লাগিব। আমাৰ এইটো ধৰিত্ৰী বাইদেউ, তোমাৰ নানো অলপ তই ভাত চাত খাওঁ আৰু কি আৰু কেইটামান 3টা বাজিলে ভাত চাত খাওঁ দিয়া। বিয়া 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 কি কৰিম, আমাৰ মামাৰ ছোৱালীটোৰো বিয়া। এটা কইনা পিছফালে যাই আছে, কইনা। আনিম ৰ'বা। আমাৰ মাহীকো লগ পালোঁ আৰু মাহীৰ ছোৱালী বাইদেউকো লগ পালোঁ। বাইদেউ কেতিয়া আহিছা? এইমাত্ৰ আহিল, বাইদেউ থৈ গ'ল, ভিনদেউ আহিব আৰু গধূলি। এইটো মাহী কেনাই মাকঠেৰ ঘৰ বিয়া, মাইঠেৰ বিয়া। মাহী মাই আৰু দুজনী আছে। মাহী এজনী হৈছে, এজনী অহা নাই। মই আপোনালোকক দিম আৰু ধুনীয়া মৰম লগা এইটো কইনা, অঁ ভণ্টি প্ৰিয়ংকা বৰ্মন। ইয়াৰ পৰাই খাব লাগিব আপোনালোকে আৰু চবটো আৰু আশীৰ্বাদ কৰিব তাই যাতে যুগ্ম জীৱন সুকলমে যায়, ধুনীয়া হয়, মানে মৰমটো থাকে আৰু মেইনটো মৰম। পইচা এইবিলাক বেছি কথা, মৰমটো থাকিম। দিয়ক ৰাতি দেখাই থাকিম কি হয়। দিয়ক ভাত খালোঁ, দিয়ক যিহেতু ভাত খাব মাতি লৈ গৈছিল। আৰু এতিয়া আমাৰ মস্ত থকা আপি মাখাতে বহি আছে। এটা এইটো আৰু কইনাৰ এইটো মানে বেষ্ট ফ্ৰেণ্ড, এই মানে টিপ টায়াৰৰ হাৱা বিনা হেডলাইট কি গাড়ী, প্লাছ এই ছাতি যে আছে, ছাতি তেল নহয়, ছাতি সিহা নহয়, ছাতি হান এই যদি ছাতিঘৰ এই সিহাৰডাল এনে হৈছে জীৱনটো। দিয়ক আৰু ৰাতিটো দেখাই আছোঁ, সেইটোতো দিনত আৰু হাৰামি হ বেটা। কইনা দাঙিব লাগিব বোলে মই। চিনা ধোৱা কইনাটো গাইছে আগে পিছে দাঙিব নাই আৰু ককমককে দাঙিছোঁ দিয়ক। আৰু গাইছ পুৰি মাংস ঘুগনি ফেৰি দিয়ে কথা। পুৰিটো খাই লওঁ। বিয়া বুলি ক'লিতো মেকআপটো লাগিবই ন, মেইন মেকআপ আৰ্টিষ্ট এখেত আমাৰ এই বনাই আছে আৰু ৰাতিক গেলি কেইদিনমান দেখুৱাই মেকআপটো গা মানে আকমান থাকিব না, আকমান গাইছ। ইনকে যদি সদায় আৰু পইচাই পাই থাকে, উচুৰকা পাই থাকিলে সদায় ধৰা কইনাই হৈ থাকো নেকি? এটা 2 3 4 5 6 গাইজ আৰু দৰা আহিব
বেলেগ এটা কুৰ্তা, আগৰ এটা বেলেগ কুৰ্তা জীৱনত পিন্ধা নাই দিয়ক, এই প্ৰথম পিন্ধিছোঁ, বেয়াও লাগিব পাৰে আৰু কুৰ্তা পিন্ধা সৌভাগ্যমত নাই। এই বিয়াৰ কাৰণে মোৰ মানে সৌভাগ্য হৈছে আৰু এই বিয়াত। চবেই কথাই বিউটি প্লাছ কৰি গাইজ দৰা আহিল আৰু বোমা চোমা মাৰি আছে, এইবিলাক ফুলচাৰী আৰু বোমা চোমা আগতো মাৰিলে আৰু বেছি দেখা নাই আৰু গাইজ দৰা আহি একদম দুৱাৰ মুখত তো ৰাইজসকল দৰা কইনা আহিল আৰু চোতালত বহিল হোমৰ ঘৰত, এতিয়া হোম পৰিব আৰু। তো এই আছিল আমাৰ মামা ছোৱালীটোৰ বিয়া আৰু প্ৰিয়ংকাৰ। দিয়ক তো বাই বাই।